কাল শেষেই যেন হোৱা নাই সোমবাৰে পথ মুকলি কৰিবলৈ গৈও ফিটা কাটিবলৈ গৈও বিমুখ হ'ল মৌলানা চাহাব চাওকচোন কি গতি হ'ল ধুবুৰীৰ সাংসদগৰাকী कैसी खराब है काटता ही नहीं आजमल साहबक केसियो দলে বলে আজমল পৰিয়াল উপস্থিত হৈছিল যমুনামুখৰ নীলবাগানত ৰাজ্য চৰকাৰৰ সিগনেচাৰ আঁচনিৰ 10 কোটি টকীয়া ৰাস্তাৰ শুভাৰম্ভণি কৰি ৰাইজক চমক দিয়াৰ চেষ্টা পিতা পুত্ৰ আৰু ভাতৃৰ যথাৰীতি ফিটা কটাৰ সময় আহিল আগবাঢ়ি গ'ল জ্যেষ্ঠ আজমল কিন্তু কেঁচি দেখি গাছ এবালে আজমলৰ ৰখতে নাম থৈ আজমলে কেঁচি আগবঢ়াই দিলে পৰিয়ালৰ আন এগৰাকী সদস্য হাতত কেঁচি লৈ ফিটা কটাৰ যো-জা পিছে ফিটা কটা নাযায়হে নাযায় অৱশেষত যেনিবা কেইবাবাৰো ৰেপি থকাৰ পিছত কটা গ'ল ফিটা এইবাৰ আহিল ফলক উন্মোচনৰ সময় আগবাঢ়ি গ'ল জুনিয়ৰ আজমল কিন্তু অসম বিধানসভাৰ হিন্দীভাষী বিধায়কজনে ফলকত নেদেখিলে তেওঁৰ নাম ঠেহ লাগিছিলেই হঠাৎ এজনে দেখুৱাই দিলে দ্বিতীয় শাৰীতে আছে তেওঁৰ নাম উৎফুল্লিত সিৰাজউদ্দিনে ক'লে ঠিক হে কিছুদিন আগতে সাংবাদিকক গতিয়াই মৰা আজমলে সোমবাৰে সাংবাদিকৰ আগত কোনোপধ্যেই মুখ নুখুলিলে দবকাৰ পৰা আব্দুল হাকিম নিউজ 18 অসম নৰ্থ ইষ্ট